दा समा दमासि फोरबो सानजा सोनाब साहा खोला आसामनि खना खनला जेरावबो जानायनि मुखुब सम। बेबादि समावनो बरपेटा र'डआव हिन्दु जागरण असम, बरपेटा र'ड नगर कमिटि आरो ओनसोलनि रायजोफोरनि हेफाजाबाव सानसेनि हाबाफारिजों भगाली बिहु एबा दमासि फोरबो फालिनाय जालाङो। मागो दाननि 1 खालार खालि बरपेटा सत्रआव दोरोङारि खान्थि बादियै हिन्दु जागरण असम, बरपेटा र'ड नगर कमिटि आरो ओनसोलनि रायजोफोरनि हेफाजाबाव सानसेनि हाबाफारिजों भगाली फोरबोखौ फालिनाय जायो। फुंबिलि समाव बिटिसिनि मावफुं सोद्रोमा गौतम दासआ मेजिनि अर फोजोंनानै जागायो भगाली फोरबो। मख'नो गोनां बाथ्रादि हिन्दु जागरण असमनि बानजायनाय भगाली फोरबोजों लोब्बा लाखिनानै बायदि बायदि गेलेनाय आरो फिथा लारु बानायनाय बादायलायनाय जालाङो आरो लोगोसेनो बिहु मोसानानै रंजानाय लायो। बरपेटा र'डनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। আৰু বৰপেটাৰ কলভঙা ৰাইজৰ সহযোগত মাঘ বিহু উপলক্ষে আজি যি মেজিৰ প্ৰজ্বলন কাৰ্যসূচী আছিল, ইয়াত উপস্থিত হৈ পেলাই মই আটাইকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মেজিৰ জুয়ে প্ৰত্যেকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, অপায় অমংগল এই জুয়ে নিপাত কৰক, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ যি কৃষ্টি সংস্কৃতি সভ্যতা আমাৰ জাতীয় উৎসৱ, আমি যদি এনেকৈ উদযাপন কৰোঁ বিভিন্ন অঞ্চলত গৈ পেলাই, তেনেহ'লে ইয়াৰ উজ্জীৱিত হ'ব এই নিজৰ কৃষ্টি সংস্কৃতিবোৰ আৰু বহু বছৰলৈ আৰু দীৰ্ঘজীৱী হ'ব। আমাৰ এই কৃষ্টি সাহিত্য সংস্কৃতি বা আমাৰ যি দায়িত্ব আৰু কৰ্তব্য, আমি যদি এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰোঁ, তেনেহ'লে অন্যৰ পৰা আমাৰ ভাবুকি নাহে। গতিকে হিন্দু জাগৰণ মঞ্চৰ যি উদ্যোগ সঁচাকৈ প্ৰশংসনীয়। আজি দেখিছোঁ কলভঙা অঞ্চলৰ বহুত বংগভাষী লোক ওলাই আহিছে এই অনুষ্ঠানটো সফল কৰিবলৈ। কণ কণ মইনাহঁত আহিছে বিহুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ। এয়া ভাল প্ৰয়াস। আমাৰ সনাতনীসকলৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোক আছে আৰু প্ৰত্যেক জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ যি উৎসৱ অনুষ্ঠান কৃষ্টি সংস্কৃতি, অন্যও প্ৰত্যেকে এটা জাতি জনগোষ্ঠী আনটো জাতি জনগোষ্ঠীক এক সন্মান জনাব লাগে। তেতিয়াহ'লে আমি সনাতনী হিচাপে বৃহৎ সনাতনী হিচাপে আমি শক্তিশালী হ'ব পাৰিম। আমাৰ প্ৰত্যেকৰ মাজত এটা সমন্বয় শান্তি সম্প্ৰীতিও বৃদ্ধি পাব। বাৰ্তা দিছোঁ যে এই সমন্বয়ৰ বাৰ্তা বুলি ক'ব লাগিব যে আমাৰ এই বিহু যি কৃষ্টি সংস্কৃতি, আজি আমাৰ এই যিটো অনুষ্ঠান হৈ আছে, সম্পূৰ্ণ অন্যান্য জনগোষ্ঠীসকল বা বংগভাষীসকল আহিছে। ইয়াৰ দ্বাৰা সম্প্ৰীতি বৃদ্ধি পাব, লগে লগে ইয়াৰ ওপৰত চৰ্চা হ'ব, উত্তৰণ হ'ব, নৱপ্ৰজন্মই শিকিব জানিব। এটা খুব ভাল পদক্ষেপ। সকলোকে প্ৰথমতে ভোগালী বিহুত বহুত বহুত শুভেচ্ছা জনাইছোঁ। হিন্দু অসমৰ তৰফৰ পৰা এইবাৰ কলভাঙাত অনুষ্ঠিত কৰা হৈ আছে বিহু। ভোগালী বিহুটো এইবছৰ প্ৰথমবাৰ, চ' আমি সকলোৱে মিলি এইটো আনন্দ কৰিম, উপভোগ কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে সঁহাৰি জনাইছে ৰাইজসকলক, আৰু সকলোৱে আহক। আৰু সেইটোৱে। হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ উদ্যোগত এনেধৰণৰ কাৰ্যসূচী আমি প্ৰত্যেক বছৰে বৰপেটা জিলাৰ বিভিন্ন পাত্ৰত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবুলি আমাৰ বৰপেটা ৰোড অঞ্চলৰ যিটো কলভাঙা আমাৰ শ্মশান পাৰা যিটো কয়, ইয়াৰে যিটো স্থানীয় ৰাইজৰ আৰু আই মাতৃসকলৰ সহযোগত আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু আজি দিনজোৰা কাৰ্যসূচী আছে। ইয়াৰ আমাৰ মেজিত জুই প্ৰজ্বলন হ'ল। এতিয়া আমাৰ মুকলি সভা আছে, মহিলাসকলৰ পিঠা বনোৱা প্ৰতিযোগিতা, সৰু সৰু ল'ৰা ছোৱালীৰ সাংস্কৃতিক অনুষ্ঠান, তাৰে পিছত আমাৰ জলপান আছে। দিনজোৰা কাৰ্যসূচী আমাৰ মাননীয় BTR EM গৌতম দাস ইতিমধ্যে ইয়াতে আহিছিল আৰু আমাৰ বিশিষ্ট বক্তাসকল ইয়াতে আহিছে। তেওঁলোকে ইয়াতে বিহু সম্বন্ধে আলোচনা সভা যিটো হ'ব, তাতে তেওঁলোকৰ বক্তব্য প্ৰদান কৰিব। কি ক'ব, যিহেতু এক বিশেষ বিভিন্ন জাতি ধৰ্ম ভাষাৰ মানুহ সমাগম আমি ইয়াতে পৰিলক্ষিত কৰিছে বিহু, কি ক'ব? এইটো আমি এটা সমন্বয়ৰ বাৰ্তা দেখা পাইছোঁ। আৰু ইয়াতে বৰপেটা ৰোড অঞ্চলৰ বিশেষকৈ আমাৰ কলভাঙা অঞ্চলৰ ৰাইজে যিটো সঁহাৰি দিছে এই কাৰ্যসূচীত, আমি আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতে আমি এই ধৰণৰ কাৰ্যসূচী আৰু ভালদৰে কেনেকৈ পৰিচালনা কৰিব পাৰোঁ, এইটোৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। গোটেই অসমত এটা সম্প্ৰীতিৰ বাৰ্তা আমি বিয়পাই দিব খুজিছোঁ। আৰু এই মেজিৰ জুয়ে যাতে আমাৰ সমাজত যিটো আজি অশান্তিৰ সৃষ্টি হৈ আছে চাৰিওফালে, এইটো যাতে নিপাত হয়, এইটোৱে আশা ৰাখিম। ৰাতিপুৱাৰ পৰা মেজিত জুই প্ৰজ্বলন, তাৰে পিছত আমাৰ নাম দল আছে, তেওঁলোকে নাম পৰিৱেশন কৰিব। তাৰে পিছত আমাৰ মহিলাসকলৰ পিঠা বনোৱা প্ৰতিযোগিতা, বিহু নৃত্য হ'ব, সৰু সৰু ল'ৰা ছোৱালীৰ সাংস্কৃতিক প্ৰতিযোগিতা। তাৰে পিছত আমাৰ বক্তাসকলে বিহু সম্বন্ধে বক্তব্য প্ৰদান কৰিব আৰু শেষত আমাৰ জলপান।